আসাম স্কিল ডেভেলপমেণ্ট মেনেজমেণ্টৰ পৰা আমাৰ বল্লমগুৰিত যি আজি ইনগ্ৰেশ্যন হ'ল CMAG VC যোগে কৰিলে, তো আমি ইয়াতে নথৈ আনন্দিত। আৰু আমি এটা কথা কি, আমাৰ এই বল্লমগুৰি বা আমাৰ গোসাইগাঁও অঞ্চলত যিজন নিবনুৱা ৰাইজ আছে, নিবনুৱা ল'ৰা ছোৱালী আমাৰ, তেওঁলোকে ইয়াতে বহুতে ভাল ভাল কৰ্ম সংস্থাপন পাব। আৰু লগতে তেওঁলোকে আমাৰ স্কিল, আমি যে খালি পঢ়া শুনা কৰি চাকৰি কৰিব লাগিব এইটো ক্ষেত্ৰত আমি আগবাঢ়ি আমি যে নিজৰ কেলি দি বা নিজৰ হস্ত নিৰ্মিত দি আমি এগ্ৰিকালচাৰ ছেক্ৰেট হওক বা আমাৰ যি আমাৰ ছেক্টৰ হওক, যেনেকৈ আমি আজিৰ দিনত আগৰ দিনত আমি শুনিছিলোঁ যে মানুহে ৰেডিঅ' নিজৰ হাতেৰে বনাইছিল, চাইকেল এটা নিজৰ হাতেৰে ঠিক কৰিছিল। তো এইবিলাক সৰু সৰু বস্তু দি মানুহে বহুত ওপৰত আগুৱাই গৈছিল। তো এইবিলাক ক্ষেত্ৰত কি হ'ব, আমাৰ যি নিবনুৱা ল'ৰা ছোৱালী আছে তেওঁলোকে কৰ্মসংস্থাপন পাব আৰু তেওঁলোকে ব্যক্তিগতভাৱে তেওঁলোকে নিজকে নিজে স্বাৱলম্বী কৰি তুলিবৰ কাৰণে সক্ষম হ'ব। তো আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাদেৱক ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াকো। কাৰণ BTADত তেওঁ ইমান ধুনীয়াকৈ, খালি আজি আমাৰ কোকৰাঝাৰত বল্লমগুৰিতে নহয়, কাজিগাঁৱতো এটা চেণ্টাৰ উদ্বোধনী হৈছে। তো আমি ইয়াতে খুবেই আনন্দিত আৰু আমি আশাবাদী যে আমাৰ এই কোকৰাঝাৰত আৰু এনেকুৱা 4-5টা চেণ্টাৰ খুলিব বুলি। আৰু আমাৰ যি ইউথ জেনেৰেশ্যন আছে তেওঁলোকে খুব ধুনীয়াকৈ ইয়াৰ পৰা শিকি কিনি নিজক নিজে স্বাৱলম্বী কৰি তুলিব পাৰিব। যে আমাৰ যিজন ইউথ জেনেৰেশ্যন আছে তেওঁলোকে ইয়াতে আহি কিনি তেওঁলোকে শিকক আৰু তেওঁলোকে ইয়াত শিকাৰ পিছত তেওঁলোকে নিজৰ গাঁৱত গৈ বা নিজৰ ঘৰৰ ওচৰে পাঁজৰে যিজন ল'ৰা ছোৱালী আছে তেওঁলোককো যাতে এই শিক্ষাটো প্ৰদান কৰে আৰু তেওঁলোককে যাতে সমাজত আগুৱাই যাবলৈ মানে অলপ পৰিকল্পনা হাতত লয়, মই এইখিনি অনুৰোধ। ক্লাছটো ভালকৈ কৰে। ইয়াতে ডেইলি 8 ঘণ্টাৰ ক্লাছ হ'ব, কাৰণ এই ক্লাছটো হ'ল ৰেচিডেঞ্চিয়েল ক্লাছ। ইয়াতে থকা খোৱা চব আসাম চৰকাৰৰ ফালৰ পৰা ফ্ৰী হ'ব। তো ক্লাছটো যেনে 8 ঘণ্টাৰ ক্লাছ আছে, তো দীৰ্ঘ ডে টাইম পূৰা থাকিব লাগিব। ৰাতি ইয়াতে আপোনালোকে ৰেষ্ট খোৱা বোৱা চব কৰিব পাৰিব। তো শিকিলে এইটো ভালকৈ শিকিব লাগে, কাৰণ আধা শিকিলে আপুনি যেতিয়া ঘৰত যাব বা যেতিয়া এই কৰ্মটো কৰিব বিচাৰিব তেতিয়া আপুনি এইটো নোৱাৰিব, এইটো বেলেগক আপুনি সুধিব। তাতকৈ ভাল এইটো কোৰ্চটো বেছি দিনৰ নহয়, এইটো 2 মাহৰ কোৰ্চটো আপুনি ভালকৈ কৰিব লাগে, শিকিব লাগে আৰু তাৰপিছত মেটেৰিয়েলাইজ কৰিব লাগে। ফৰ এক্সাম্পল যদি মই পিগাৰীৰ কথা কওঁ, পিগাৰী যদি ক্লাছত থাকে বহুত মাইনুট বস্তু থাকে, যেনে কি ঔষধ দিব লাগে, বেমাৰ হ'লে কি ইনজেকশ্যন দিব লাগে, সেইবিলাক যদি আপোনালোকে মাইনৰিটি ক্লাছত নাহে, নামবিলাক যদি আপুনি নিলিখে, ক্লাছত যদি নুসুধে টিচাৰবিলাকক, তেতিয়া আপুনি ফিউচাৰত এইটো এপ্লাই কৰিব নোৱাৰিব আপোনাৰ নিজৰ লাইফত। তো এইটো গৈ পেলাই আপোনাৰ ফিউটাইল হৈ যাব, লছ হৈ যাব। তো মই সেইটোৱে কওঁ যে যেতিয়াই আপুনি যিয়ে ক্লাছ কৰে, লাইফত যিয়ে কাম কৰে, আপুনি এইটো সদায় মনত ৰাখিব যে আপুনি এইটো ধৈৰ্যৰ সহিত আপুনি ভালকৈ কামটো কৰিব লাগে। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কাৰণে 240 টাৰ্গেটছ আছে। তো প্ৰেজেণ্টলি আমি 2টা ঠাইত, ITI বল্লমগুৰি আৰু ITI কাজিগাঁৱত আমি যিটো ষ্টাৰ্ট কৰিছোঁ, এটা চেণ্টাৰত 90টা টাৰ্গেটছ আছে। ইয়াতে 3টা জব ৰোল আছে, এটা আছে পিগাৰী, এটা আছে গোটাৰী আৰু এটা আছে টুশ্বাফ্ট হেণ্ডলুমৰ ওপৰত। আৰু এটা যিটো চেণ্টাৰ আছে এইটো আমাৰ কাজিগাঁও চেণ্টাৰত আছে, 3টা জব ৰোল। তো এইটো মেডিচিনেল প্লেণ্ট গ্ৰোৱাৰ আছে আৰু আমাৰ তাতে বেম্বু ৱাৰ্কছ আৰ্টিচিয়ান আৰু আগৰবাতি মেকিং আছে। তো প্ৰেজেণ্টলি কোকৰাঝাৰৰ কাৰণে 240 টাৰ্গেটছ আছে। আৰু অল অভাৰ আছামত আমি যোৱা 25, 26, 27 তাৰিখে মেগা ৰেজিষ্ট্ৰেশ্যন ড্ৰাইভ এইটো কৰিছিলোঁ, যিটো থ্ৰু আউট আছাম হৈছে। ইয়াতে আমাৰ অসমত নিয়াৰ এবাউট 5750 ষ্টুডেণ্টছ ৰেজিষ্টাৰ হৈছে আৰু আমাৰ কোকৰাঝাৰত 350 ষ্টুডেণ্টছ ৰেজিষ্টাৰ হৈছে। ইনকামিং ডেইজ আমি আৰু টাৰ্গেটৰ আশা কৰি আছোঁ। আৰু এইবিলাক যিবিলাক জব ৰোল ইয়াতে দেওয়া হৈছে বৰ্তমান, এইবিলাক চব ইণ্ডিজিনিয়াছ জব ৰোল হয়, হেণ্ডলুম ছেক্টৰছ আৰু এগ্ৰি ৰিলেটেড জব ৰোলছ হয়। তো আমি আশাবাদী যে এইবিলাক জব ৰোলৰ ওপৰত ট্ৰেইনিং কৰি পেলাই যিবিলাক ল'ৰা ছোৱালী আছে সিহঁতি নিজে সেল্ফ কৰ্মসংস্থাপন পাই যাব আৰু সিহঁতি নিজৰ লাইভলিহুডটো আৰ্ণ কৰিব পাৰিব। চ' আমি থেংকফুল এইটো কাৰণে যে অসম চৰকাৰে আমাৰ ইণ্ডিজিনিয়াছ জব ৰোল আৰু ইয়াতে ডেম'গ্ৰাফিক নিড যিটো আছে সেইটোৰ ওপৰত আমাক ইয়াতে টাৰ্গেট দিছে। আৰু আমি এইটো মেটেৰিয়েলাইজ কৰাৰ কাৰণে আমি আহ্বান যে ষ্টুডেণ্ট যিমানখিনি আহে সিহঁতি ভালকৈ স্কিল হয়, ট্ৰেইনিং হয় আৰু সিহঁতি কিবা এটা লাইফত এটা গেইনফুল এমপ্লয়মেণ্ট পায়। থেংক ইউ ভেৰি মাছ।